हरे राम हरे अनंत रहे नारायण नारायण प्रभु तब श्रीचरण এনেকে নাৰদ জনাইছো শত সহস্ৰ প্ৰণিপাত প্ৰভু অকলে অকলে আপুনি কিবা হেতু গভীৰ চিন্তাত মগ্ন কিছু হলেও সম্ভেদ পাব পাৰিম নে এই নাৰদে দেৱৰে প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হয় ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হয় মহাপ্ৰলয়ৰ আগজাননী দি গ'ল দেৱৰে এই মহাপ্ৰলয়তে কোনো বাচি নাথাকিব দেৱৰে মাত্ৰ দৈত্য আৰু দানৱসকল একেবাৰে অতিমাত হৈ উঠিব প্ৰভু সংহাৰ কৰাটো কিমান সময় লাগিব ৰুদ্ৰৰ সন্তজনক পালন আৰু দুষ্টক দমন কৰিবই লাগিব দেৱৰে প্ৰভু আপুনি কথাটো একেবাৰে পাতল কৰি ভাবিছে আপুনি নিজেই ভাবি চাওকচোন ধ্বংস হৈ যোৱা পৃথিৱী পুনৰ গ্ৰহ দিয়াটো জানো ইমান সহজ অৱশ্যে ঠিকেই মহাপ্ৰলয়ৰ যদি হয় সূচনা এই পৃথিৱীত কোনো বাচি নাথাকিব নহয় দেৱৰে প্ৰভু এই মাত্ৰ মহাকালে কৈ গ'ল জম্বুদ্বীপ ৰজা সত্যব্ৰত কিন্তু এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব ৰজা সত্যব্ৰত নাৰায়ণ 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 ৰজা সত্যব্ৰত মহাধাৰ্মিক প্ৰভু তেওঁহে কৰিব পাৰিব সৃষ্টিৰ পুনৰ ৰক্ষা কিন্তু কেনেকৈ দেৱৰে প্ৰভু দেৱৰে পূৰ্বতে প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ল'ব লাগিব আৰু লগতে জীৱ জন্তু সকলোখিনি কিদৰে জীয়াই থাকিব পাৰিব তাৰ ব্যৱস্থা কৰিব লাগিব দেৱৰে প্ৰভু মই তাৰেই পৰিকল্পনা কৰি আছো নাৰায়ণ সময়তে ব্যৱহাৰ কৰিব লাগিব বাৰু দেৱৰে প্ৰভু মাজে সময় এনেদৰে আহি বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিব নাৰায়ণ নাৰায়ণ এই বাৰ্তা আপুনি নৰ সমাজত দিয়ক কৰি তেন্তে প্ৰভু দেৱৰে এবে শ্ৰীচৰণত প্ৰণিপাত জনাই এনেকে নাৰদে বিদায়হে মাগিছো ভাল দেৱৰে জয় 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 কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৱে তোমাৰ শৰণ পংকজ মজুক মোর স্বভাবে মজুক মোর স্বভাবে না
জয় কৃষ্ণ কৃপাময় ভজিলু তোমার পাবে তোমার শরণ পঙ্কজ তমন মজুক মুর ভাবে মজুক মুর ভাবে নারায়ণ 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 অজিছো ভাল আমাৰো অৱতাৰৰ সময় হৈছে সমাগত যাওঁ এতিয়া আমি নিজ গন্তব্যতে হওঁগৈ অগ্ৰসৰ Oh